নমস্কাৰ। আজি আমি এই ভিডিঅ'ত ট্ৰেডিং ৰিলেটেড সঁচা ঘটনা এটা আলোচনা কৰিম, যাৰ ফলত এজন মানুহে ছুইচাইডৰ পথটো বাছি ল'লে। এই ঘটনাটো একদম ৰিচেণ্ট। আজিৰ পৰা প্ৰায় 2 মাহৰ আগত সকলোখিনি ঠিকে চলি আছিল। মানুহজনে 4-5 বছৰৰ পৰা ট্ৰেডিং কৰি আছিল যদিও তেওঁ এটা ভাল কোম্পানীত জবো কৰি আছিল, য'ত তেওঁৰ চেলাৰী অলমষ্ট 80,000 আছিল। তেওঁ 4-5 বছৰৰ পৰা 2-3 লাখ টকা দি ট্ৰেডিং কৰি আছিল। তেওঁৰ ট্ৰেডিং লাইনত এক্সপিৰিয়েঞ্চো আছিল, কাৰণ তেওঁ অলমষ্ট 4-5 বছৰৰ পৰা 2-3 লাখ টকা দি ট্ৰেডিং কৰি আছিল। এতিয়া 2 মাহৰ আগত তেওঁ অপশ্যন ট্ৰেডিঙৰ এটা ট্ৰেড ল'লে। হয়তো সেই ট্ৰেডটো জিৰ' ট্ৰেড আছিল, সেয়ে তেওঁ কেৱল অলপ কেপিটেল দি 1 crore 30 লাখ টকাৰ প্ৰফিট হ'ল। তাৰ পিছত ইমান ডাঙৰ প্ৰফিট হোৱাৰ লগালগ তেওঁ ভাবিলে, যিহেতু ট্ৰেডিং ভালকৈ তেওঁ শিকিও ল'লে আৰু লগতে এই মাৰ্কেটত তেওঁ 4-5 বছৰমান এক্সপিৰিয়েঞ্চো হৈ গ'ল, গতিকে তেওঁ ডিচাইড কৰিলে যে জবটো এৰি এতিয়া বৰ্তমান ফুল টাইম ট্ৰেডিং কৰিব। তেওঁ সকলোতকৈ ডাঙৰ ভুলটো কৰিলে নিজৰ জবটো এৰি। এতিয়া যিহেতু তেওঁৰ ইমান টকা প্ৰফিট হ'ল, সেয়ে তেওঁ আগতে অপশ্যন ট্ৰেডিং 2-3 লাখ টকা দি কৰিছিল, সেয়ে তেওঁ যিমানটা লট লৈছিল তাৰে 10 গুণ 20 গুণ বেছি লট ল'বলৈ ল'লে। সেয়ে তেওঁ কোৱান্টিটিটো বঢ়াই দিয়াৰ লগে লগে তেওঁ ৰিস্ক মেনেজমেণ্টটো ভালকৈ কৰিব নোৱাৰিলে। কাৰণ যদি আমি কেতিয়াবা 1 লাখ টকা দি ট্ৰেড কৰি থাকোঁ, সেইটো যদি 2 দিন পিছতে যদি আমি 10 লাখ 15 লাখ টকা দি কৰি দিওঁ, তেনেহ'লে আমি যিটো ট্ৰেডটো ল'লে প্ৰফিট এণ্ড লছৰ যিটো ফ্লেকচুৱেশ্যন হয়, সেইটো বহুত স্পীডত হয় আৰু সেয়েহে আমাৰ ৰিস্ক মেনেজমেণ্টটো একদম বেয়া হৈ যায়। গতিকে আমিও লাহে লাহে নিজৰ কোৱান্টিটিটো বঢ়াব লাগে, যাতে আমাৰ ৰিস্ক মেনেজমেণ্টটো ঠিকে থাকক আৰু মাইণ্ডছেটটো ঠিকে থাকক। আৰু যিহেতু তেওঁ ইমান কোৱান্টিটি বঢ়াই দিলে আৰু তেওঁৰ ৰিস্ক মেনেজমেণ্টটো ভালকৈ কৰিব নোৱাৰিলে তেতিয়া, কাৰণ কোৱান্টিটিটো বহুত হাই আছিল। তাৰপিছত তেওঁ কেইদিনমান পিছতে তেওঁ 1.5 crore টকা লছ কৰি দিলে অপশ্যন ট্ৰেডিঙত। এতিয়া তেওঁ 1.5 crore লছ কৰাৰ পিছত তেওঁৰ একদম লছ ৰিকভাৰী মাইণ্ডছেটটো আহি গ'ল, যে কেনেকৈ লছটো ৰিকভাৰ কৰোঁ। এতিয়া তেওঁৰ হাতত কেপিটেলো নাই লছটো ৰিকভাৰ কৰিবলৈ, সেয়ে তেওঁ লোন ল'লে আৰু তাৰ লগতে তেওঁ কিছুমানৰ পৰা ধাৰতো ল'লে পইচা। এনেকৈ কৰি তেওঁৰ টোটেল কেপিটেলটো 40-50 লাখ মান হৈ গ'ল। এতিয়া তেওঁ ভাবিছিল 40-50 লাখ টকা দি ট্ৰেড কৰি লোন আৰু ধাৰখিনিও মাৰি দিব, লগতে আপোনাৰ নিজৰ প্ৰফিটো জেনেৰেট কৰিব। কিন্তু তেওঁ যেতিয়া আকৌ 40-50 লাখ টকা দি ট্ৰেড কৰিব ল'লে, তেওঁৰ আকৌ লছ হ'বলৈ ধৰিলে। কাৰণ তেওঁ পোনপ্ৰথমেতো 2-3 লাখ টকা দিয়ে ট্ৰেড কৰিছিল, তেতিয়া তেওঁৰ কোৱান্টিটিটো ভাল আছিল, ৰিস্ক মেনেজমেণ্টটো ভালকৈ কৰিব পাৰিছিল। আৰু এতিয়া যিহেতু তেওঁ ৰিভেঞ্জ ট্ৰেডিং কৰিবলৈ ল'লে, যে প্ৰফিটটো হ'বই লাগিব, প্ৰফিটটো নহ'লে মই কেনেকৈ লোনখিনি মাৰিম বা যাৰ পৰা ধাৰ লৈছোঁ তেওঁলোকক কেনেকৈ ঘূৰাই দিম। এতিয়া তেওঁ যিটো ট্ৰেডিঙৰ ৰুল, যিটো মাইণ্ডছেট হ'ব লাগে, যিটো ইম'শ্যন কণ্ট্ৰল হ'ব লাগে, সকলোখিনি পাহৰি তেওঁ অকল কেনেকৈ প্ৰফিট হয় সেইটোৰ ওপৰত চালে। এতিয়া তেওঁ নিজৰ ইম'শ্যনটো কণ্ট্ৰল কৰিব নোৱাৰিলে, চাইক'লজিৰ ওপৰত তেওঁৰ কণ্ট্ৰল নাথাকিল। তেনেকৈ তেওঁ কেইদিনমান 2 সপ্তাহমান ট্ৰেডিং কৰাৰ পিছত সেই 50 লাখ টকাও লছ হৈ গ'ল তেওঁৰ। এতিয়া তেওঁৰ অলমষ্ট 2 crore মান ট্ৰেডিঙত লছ হৈ গ'ল, কাৰণ আগৰ 1.5 crore পিছৰ 50 লাখ টকা। এতিয়া তেওঁ ইমানখিনি টকা লছ হোৱাৰ পিছত তেওঁ কি কৰিম কি নকৰোঁ লাগিলে। তাৰপিছত লাহে লাহে মানুহবিলাকো গম পালে যে ট্ৰেডিঙত গোটেইখিনি লছ হৈ গ'ল। এতিয়া চবেই নিজৰ পইচাখিনি সুধিব আহিল। তাৰপিছত লোন লৈছিল য'ৰ পৰা, তাৰ পৰা প্ৰেছাৰ পালে। তাৰপিছত চাৰিওফালৰ পৰা প্ৰেছাৰ পৰাৰ পিছত তেওঁ ছুইচাইডৰ পথটো বাছি ল'লে। প্ৰথমতে তেওঁৰ যেতিয়া নিজৰ 1.5 crore টকা লছ হৈছিল, তাৰপিছত যদি তেওঁ আকৌ লোন নলয়, বেলেগৰ পৰা পইচা নলয়, যদি ট্ৰেডিংটো নকৰিলে হয়, যদি তেওঁ আকৌ নিজৰ জবটোলৈ ঘূৰি গ'লে হয়, তেতিয়া হয়তো তেওঁৰ আজি এই ছুইচাইডৰ পথটো বাছি ল'বলৈ নালাগিলেহেঁতেন। সেয়েহে কেতিয়াও লোন লৈ বা বেলেগৰ পৰা ধাৰ লৈ ট্ৰেডিং কৰিবলৈ নালাগে। আৰু ট্ৰেডিঙৰ ৰিস্ক মেনেজমেণ্টটো অতি দৰকাৰ। আপুনি লগালগ নিজৰ কেপিটেলটো 10 গুণ 20 গুণ কৰি নিদিব, তেতিয়া আপোনাৰ ৰিস্ক মেনেজমেণ্ট মাইণ্ডছেটটো একদম বেয়া হৈ যাব। সেইবাবে আমি ট্ৰেডিং কৰোঁতে আমাৰ মাইণ্ডছেটটো বহুত ষ্ট্ৰং ৰাখিব লাগে, চাইক'লজিটো আমি নিজৰ কণ্ট্ৰলত ৰাখিব লাগে, আৰু আমি ৰিস্ক মেনেজমেণ্ট মানি মেনেজমেণ্টটো ভালকৈ প্ৰপাৰলি কৰিব লাগে। কেলকুলেশ্যন কৰি পেলাই আমি ট্ৰেডিং এটা কৰিব লাগে। আৰু আমাৰ প্ৰফিট এণ্ড লছটো আমি পাৰ ডে হিচাপত চাব নালাগে, আমি মান্থলি হিচাপত আমাৰ প্ৰফিট এণ্ড লছটো চাব লাগে। আৰু যিবোৰ লছ হয় তাৰ পৰা আমি কি শিকিছোঁ, কিয় লছ হ'ল, সেইবোৰ আমি ট্ৰেডিং জাৰ্নেল বনাব লাগে।
আৰু ট্ৰেডিংটো এনেকুৱা এটা প্ৰফেশ্যন হৈছে য'ত আপুনি নিজকে অলমষ্ট ৰবট টাইপ কাম কৰিব লাগিব, এটা মেচিন হ'ব লাগিব। আপোনাৰ ইম'শ্যন আপোনাৰ কণ্ট্ৰলত থাকে, এইটো আপুনি সকলোতকৈ দৰকাৰী কাম হৈছে এইটো। সেয়ে যেতিয়াই ট্ৰেডিং কৰে নিজৰ ৰিস্ক মেনেজমেণ্ট, মানি মেনেজমেণ্ট, নিজৰ ইম'শ্যন কণ্ট্ৰল, চাইক'লজি আদি চাৰিওফালে চাই চিতিয়ে আপোনালোকে কৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।